বিশ্বযুদ্ধ কেতিয়া হৈছিল ইয়াৰ উত্তৰ আমি লিখিব লাগিব 1914 চনত আৰু সমাপ্ত হৈছিল 18 চনত ইয়াৰে দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে প্ৰথমবাৰ দ্বিতীয় বিশ্বযুদ্ধ নেক্সট আছে চাওক মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল 2 অক্টোবৰ 1869 চনত নেক্সট কুৱেশ্যন ফালে যাওঁ কাৰ্গিলৰ যুদ্ধ কেতিয়া হৈছিল কাৰ্গিলৰ যুদ্ধ হৈছিল 1999 চনত তো 1999 চনত কাৰ্গিলৰ যুদ্ধ হৈছিল 1999ত নেক্সট আছে ইণ্টাৰনেট সেৱা ভাৰতলৈ পোনপ্ৰথমে কেতিয়া আহিছিল তো প্ৰশ্ন এনেকৈ আহিব পাৰে শুদ্ধটো আমি লিখিবলৈ 1995 চনত 1999 চনত আপোনাৰ কি হৈছিল কাৰ্গিলৰ যুদ্ধ তো 1995 চনত ইণ্টাৰনেট ভাৰতত আহিছিল নেক্সট আছে চাওক প্ৰথম ভাৰতীয় উপগ্ৰহ নামটো কি আৰ্যভট্ট যোৱাবাৰৰ ADRE থাৰ্ড গ্ৰেড নহয় ফ'ৰ্থ গ্ৰেডত আহিছিল চাগে আৰু লঞ্চ কৰা হৈছিল 1975 চনত 1975 চনত লঞ্চ কৰা হৈছিল প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট নেক্সট চাওক জাপানত ছুনামি আহিছিল জাপানত ছুনামি কেতিয়া আহিছিল তো প্ৰশ্ন ধৰণৰ আহিব পাৰে অপশ্যনৰ ভিতৰত আমি 21 মাৰ্চ 2011 চনত লিখিব লাগিব নেক্সট আছে চাওক প্ৰথম টেলিভিছন সেৱা আৰম্ভ হৈছিল আপোনাৰ 1959 চনত 1959 চনৰ ফাৰ্ষ্ট টেলিভিছন আৰম্ভ হৈছিল তো হিৰোশ্বিমা আৰু নাগাসাকি আমি যে কওঁ নাগাসাকি আৰু হিৰোশ্বিমা তো নাগাসাকি আৰু হিৰোশ্বিমাত বোমা বিস্ফোৰণ কেতিয়া হৈছিল আহিব পাৰে যিটো পাৰমাণৱিক বোমা এতিয়াও মানে সেই ঠাইত গছ গছনি মানে বহুত কম দেখিবলৈ পোৱা যায় আৰু মানুহ একেবাৰে কম বসতি নাইয়ে তাত তো কেতিয়া হৈছিল 1945 চনত হৈছিল আমাৰ ভাৰত স্বাধীন হোৱাৰ 2 বছৰ আগত তো নেক্সট আছে চাওক অসম আন্দোলন কেতিয়া হৈছিল অসম আন্দোলন একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে 1979 চনত আৰম্ভ হৈছিল আৰু 1955 চনত অন্ত পৰিছিল একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে নোট কৰি গৈ থাকিব নেক্সট আছে চাওক তেজপুৰ বিশ্ববিদ্যালয় স্থাপিত হৈছিল 1994 চনত 1994 চনত নেক্সট আছে চাওক ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ গঠন হৈছিল 28 ডিচেম্বৰ 1885 চনত নেক্সট চন্দ্ৰযান 1 উৎক্ষেপণ কৰা হৈছিল 2008 চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অৰ্থাৎ ইছৰোৰ দ্বাৰা কৰা হৈছিল চন্দ্ৰযান 1 2008 চনত উৎক্ষেপণ কৰা হৈছিল মানে লঞ্চ কৰা হৈছিল নেক্সট কি আছিল ইয়াৰ পিছত কিছুমান কুৱেশ্যন থাকিব বোলে চন্দ্ৰযানৰ ক্ষেত্ৰত আমি নেক্সট ভিডিঅ'তে বনাম চন্দ্ৰযানৰ ওপৰতে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট আছে চাওক পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 21 এপ্ৰিল নে জুন মই কনফিউজ হৈছে এপ্ৰিল আছে ইয়াত চ' এপ্ৰিল 1526 চনত হৈছিল এয়া এপ্ৰিল নে জুন আপোনালোকে কমেণ্ট কৰি ক'ব চ' চন্দ্ৰযানৰ ওপৰত নেক্সট ভিডিঅ' অতি সোনকালে আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈখিনি আছিল নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম